What's up guys, welcome to my this channel Super Roast. আজি এটা বহুত ভাল খবৰ আছে। মানৱ কোৱা আমাৰ জেলৰ পৰা বাহিৰত আছে এতিয়া বৰ্তমান। এটোটো পৰখি দিনাখনটো ঘটনা, তাৰ পিছত এটো এটা বহুত ভসাগে বহুত ভাল খবৰ এটা আমাৰ কাৰণে। তাৰ পিছত আৰু এটা ভাল খবৰ আছে। ভাল বেয়া এটো ৰাইজে ডিসাইড কৰিব, মই ডিসাইড নকৰো। একচুয়ালি ভাল খবৰ বুলি কৈছো আৰু। ভাল খবৰটো হৈছে কি ব্ৰহ্মপুত্ৰ পানীৰ তলত এটা বহুত ডাঙৰ সুৰংগ নিৰ্মাণ কৰাৰ কথা ওলাইছে। 4 লেন যুক্ত এটা সুৰংগ নিৰ্মাণ কৰাৰ কথা ওলাইছে। এটা এটা বহুত ভাল খবৰ। মই ভাবো এটা এটা চৰকাৰী ডাঙৰ গাজা। মানে কথাটো হ'ল কি এটো আগতেটো এনেকুৱা ডিজিটেল প্ৰজেক্ট বহুত আছিলে। বহুত ডিজিটেল প্ৰজেক্ট গ'ল, কিন্তু কোনো এটা কাম সফল নহ'লে। মোৰ ওচৰত বহুতখিনি তথ্য আছে বৰ্তমান। সেই তথ্যখিনি আপোনালোকক কম মানে ডিজিটেল প্ৰজেক্ট এতিয়া এইটো কথাই কৈ লৈছোঁ। ব্ৰহ্মপুত্ৰ এতিয়া বৰ্তমান ব্ৰহ্মপুত্ৰ পানীৰ তলত এটা বহুত দীঘল এটা সুৰংগ তেওঁলোকে নিৰ্মাণ কৰাৰ কথা পাতিছে। এইটো এটা বহুত ভাল খবৰ। এইটো দৈৰ্ঘ্য হৈছে 14.85 কিলোমিটাৰ আৰু ই সংলগ্ন হ'ব নুমলীগড় 37 নেশ্যনেল হাইৱেৰ পৰা গহপুৰ 52 নেশ্যনেল হাইৱেলৈকে এইটো এটা সংলগ্ন হ'ব। আৰু এই 4 লেন যুক্ত যোনটো সুৰংগ আৰু তাৰ মাজেৰে সৈন্য বাহিনী পৰা আদি কৰি তেওঁলোকৰ অস্ত্ৰ বাহিনীৰ যি গাড়ী মটৰ সেইখিনি পাৰ কৰাব পাৰিব। আৰু তাত পাৰ আৱাৰ 80 কিলোমিটাৰ স্পীডত তেওঁলোকে গাড়ী চলাচল কৰিব পাৰিব। এটা এটা ভাল ধুনীয়া প্ৰজেক্ট হ'ল। অলৰেডি এইখিনি কাম আমেৰিকাৰ কোম্পানী লুইছ ব্ৰজাৰ নামৰ এটা কোম্পানীয়ে প্ৰি ফিজিবিলিটি আৰু DRP কামখিনি অলৰেডি কমপ্লিট কৰিছে মই জনামতে। এইখিনি যোনখিনি ডিজিটেল প্ৰজেক্ট এইখিনিতো আগতে তেওঁলোকে ডিচেম্বৰ মাহতে মাহ এটা লৈ লয়। ডিচেম্বৰ মাহ বুলি এটা মাহ লৈ লয়। সেই মাহটোতে তেওঁলোকে বাঁহটো পেলাই থাকে জনসাধাৰণ। নমামি ব্ৰহ্মপুত্ৰৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ লগত এখন চুক্তি স্বাক্ষৰ হৈছিল। আৰু সেই চুক্তি স্বাক্ষৰখনত এনেকুৱা এটা প্ৰকল্পৰ কাম তেওঁলোকে আৰম্ভ কৰিম বুলি কৈছিলে, যোনটো প্ৰকল্পৰ ব্যয় হ'ব 40,000 কোটি টকা। আৰু সেই প্ৰকল্পটোৰ মতে কামখিনি আছিলে কি শদিয়াৰ পৰা বংগোপসাগৰলৈকে ব্ৰহ্মপুত্ৰখন 841 কিলোমিটাৰ তেওঁলোকে খনন কাৰ্য আৰম্ভ কৰিম বুলি কৈছিলে। তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ চাৰিওকাষে 1300 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ হাইৱে এক্সপ্ৰেছ নিৰ্মাণ কৰাৰ কথা আছিলে হ'ল। আৰু এই গোটেই প্ৰজেক্টটো 40,000 কোটি টকা তেওঁলোকে ব্যয় কৰিম বুলি কৈছিলে, কিন্তু ক'তা আজিলৈকে একোৱেই নহ'লে। সেইটো ডিচেম্বৰ মাহতে কাম আৰম্ভ কৰাৰ কথা আছিলে দেই। আৰু সেই ডিচেম্বৰ মাহতে আৰু এটা কাম আৰম্ভ কৰাৰ কথা আছিলে। সেয়াও এখন গুৰুত্বপূৰ্ণ বৈঠকত তেওঁলোকে আলোচনা কৰিছিলে। নীতিন গাডকাৰী আৰু সৰ্বানন্দ সোণোৱালৰ মাজত আৰু এখন চুক্তি স্বাক্ষৰ হৈছিলে। সেই প্ৰকল্প আছিলে কি খানাপাৰাৰ পৰা জালুকবাৰীলৈকে ৰাস্তাটো 6 লেন কৰিম বুলি কৈছিলে। আৰু ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মাজুলী সংলগ্ন 4খন দলং তেওঁলোকে নিৰ্মাণ কৰাৰ কথা আছিলে। তাৰ উপৰিও 1253 কিলোমিটাৰ হাইৱে নেশ্যনেল হাইৱেলৈ ৰূপান্তৰ কৰাৰ কথা আছিলে। আৰু এই গোটেই প্ৰজেক্টটো 1800 কোটি টকা তেওঁলোকে ব্যয় কৰিম বুলি কৈছিলে। আৰু সেইখিনিও ডিচেম্বৰ মাহতে আৰম্ভ কৰাৰ কথা আছিলে, 2019 চনৰ ডিচেম্বৰ মাহত দেই। কিন্তু তাত আমি একো নেদেখিলোঁ। ডিচেম্বৰ মাহত কাম তেনেকুৱা একো আৰম্ভ কৰাৰ কথা আমি নেদেখিলোঁ। এতিয়া আহি গ'ল 2020 চনৰ ডিচেম্বৰ মাহত এয়া ব্ৰহ্মপুত্ৰ পানীৰ তলত সুৰংগ নিৰ্মাণৰ কথা। এইটো এটা বহুত ডাঙৰ দেখিছে নহয় কি আৰু মই একো নকওঁ। এইটো জাষ্ট মই এটা সোঁৱৰাই দিছোঁ আপোনালোকক যে কি আমাৰ এটা বহুত ডাঙৰ চৰকাৰী গাজা যোনটো টুপি পিন্ধাবলৈ গৈ আছে নাই, সেইটো আপোনালোকক এটা সোঁৱৰাই দিছোঁ। আগতে যি কৰিছিলে আগতে কি কৰিলে এই ডিজিটেল যোনটো প্ৰজেক্ট ডিজিটেল প্ৰজেক্টৰ কথা যে এতিয়া কৈ আছে, মই এটা এডোখৰত কথা কওঁ। এই 4 লেন যুক্ত যোনটো ৰাস্তা আমাক বনোৱাৰ কথা আছিলে 37, এইটো বৰ্তমান যোনটো এইটো কিমানখিনি কমপ্লিট হ'ল? সকলোখিনি আধৰুৱা হৈ পৰি আছে। ডাবল ট্ৰেক ৰেলৱে ন' ডিছকাশ্যন। এ লট নাম্বাৰ অফ ফ্লাইঅভাৰ এণ্ড ব্ৰিজ ইনকমপ্লিট। এইখিনি কথা মোক খোলক এতিয়া চৰকাৰে, এইখিনি কথা কওক। তেওঁলোকে যে এটা 2021 ইলেকশ্যনৰ কাৰণে টুপি এটা পিন্ধাবলৈ লৈছে, আগতে এইখিনি কাম আৰম্ভ কৰি লওক, এইখিনি কাম কমপ্লিট কৰি লওক, তাৰপিছত কওক। এইটো বাদ দিয়ক, এইবোৰ ডিজিটেল প্ৰজেক্টৰ কথা বাদ দিয়ক। মই মাত্ৰ এটা ভিডিঅ' দেখুৱাবলৈ লৈছোঁ। ভিডিঅ' ক্লিপ এটা দেখুৱাই চাই লওঁ আহোঁ।
আগৰ পৰা এইবোৰ মন কৰিব লাগে আগৰ পৰা চোন বিধায়কবোৰ থাকেই ন মিনিষ্টাৰবিলাক এনেকুৱা ৰাস্তা পদূলি আমাৰ অসমৰ পাহাৰে ভৈয়ামে চুকে কোণে আৰু নগৰে চহৰে বা বহুত ৰাস্তা পদূলি এনেকুৱা মানে অসুচল হৈ আছে আগধৰি সেইখিনি ঠিক কৰক মই চৰকাৰলৈ এইটোৱে অনুৰোধ কৰিছোঁ আগধৰি সেইখিনি ঠিক কৰি লওক তাৰপিছত আহি গ'ল কি ডিজিটেল প্ৰজেক্ট হ'ব কাম তাত আৰম্ভ কৰিলে বেছি ভাল লাগিব নেকি কিজানি গোটেই অসমখন আমাৰ ডিজিটেল হ'ব লাগিব ন আজি 4G যোনটো ভাৰ্চন চলি আছে সেই 4G নেটৱৰ্ক ছিষ্টেমটোৱে অসমৰ গোটেই এৰিয়াটো কভাৰ কৰিবগৈ পৰা নাই আজি ক'ৰবাত 2Gও নাপায় 3G 4G কথাটো বাদ দিয়ে ক'ৰবাত 2Gও নাপায় আজি মোৰ নেশ্যনেল হাইৱেৰ পৰা মোৰ ঘৰ 1.5 কিলোমিটাৰ ভিতৰত কিন্তু আৰু যদি 1 কিলোমিটাৰ ভিতৰলৈ যায় তাত আপোনাৰ 2Gও নাপায় কথাটো মানে তেনেকুৱা ধৰণৰ ডিজিটেল প্ৰজেক্টৰ কাম আৰম্ভ তেতিয়া কৰিলে ভাল লাগে যেতিয়া অলৰেডি ডিজিটেল হয় ন নেটৱৰ্ক ছিষ্টেমৰ পৰা চাবলৈ গ'লে ডিজিটেল হ'ব লাগিব ডিজিটেল হ'বলৈ চাবলৈ গ'লে ডিজিটেল কিমানখিনি আগবঢ়া আপোনালোকে মই নকলেও বুজি পাব কাৰণ ডিজিটেল হোৱাহেঁতেন আজি অসমৰ শিক্ষাবৰ্ষটো জুন মাহৰ পৰা UGCয়ে শিক্ষাবৰ্ষটো জুন মাহৰ পৰা আৰম্ভ কৰে কিন্তু আজি জুলাই পালেহি শিক্ষাবৰ্ষ ষ্টাৰ্ট নহ'লে যদি ডিজিটেল হ'লহেঁতেন অলৰেডি অনলাইনৰ যোগেদি হ'লেও শিক্ষাবৰ্ষটো জুলাই মাহ বা জুনৰ পৰা আৰম্ভ কৰিলেহেঁতেন আজি বহুতে অনলাইন ক্লাছ কৰিছে প্ৰাইভেট ছেক্টৰ ল'ৰা ছোৱালীখিনিয়ে অনলাইন ক্লাছ কৰিব পাৰিছে অনলাইনত মানে পাঠদানো কৰিব পাৰিছে বা পাঠ গ্ৰহণো কৰিব পাৰিছে কিন্তু চৰকাৰী মানে স্কুল কলেজত যোনখিনি পঢ়ি আছে তেওঁলোকৰো কিছুমানৰ মোবাইল নাই কিছুমানৰ সেইখিনি ভিতৰুৱা অঞ্চলত থকাৰ কাৰণে নেটৱৰ্ক ছিষ্টেমটোও বেয়া তেওঁলোকে কি কৰি আছে আৰু কিমান দূৰ আগবাঢ়িলে কিমান উন্নত হ'ল এই ডিজিটেল প্ৰজেক্টটো তাতে ধৰা পৰে মানে এতিয়া বাৰু বাদ দিয়ক সেইবোৰ কথা আৰু এটা মই ভিডিঅ' ক্লিপ দেখুৱাম আপোনালোকক বৰ্তমান অসমৰ পৰিস্থিতি কেনেকুৱা হৈ আছে চাই আহক কৰবাত উঠি গ'ল দলং কৰবাত যান বাহন বৰ্তমান এই প্ৰলয়কাৰী বানে 21খন জিলাৰ 1600খন গাঁৱৰ 9 লাখ মানুহ ভুক্তভোগী আৰু এই প্ৰলয়কাৰী বানে এইটো মানে নতুন ঘটনা নহয় এইটো মানে প্ৰত্যেক বছৰে আহি থকা এটা ঘটনা পৰিঘটনা আৰু প্ৰত্যেক বছৰে অসমৰ ক্ষতি হয় হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি মানে বহুত গোধন আৰু বহুত খাটি খোৱা মানুহৰ গোটেই মানে বছৰ যোৱা সংগ্ৰহ সকলোখিনি বানে উটুৱাই লৈ গুচি যায় আৰু প্ৰত্যেকবাৰে ইমানখিনি ক্ষয়ক্ষতি হয় আজি কেৰেলা UPত কোটি টকা এই মানে ক্ষতিপূৰণৰ সাহায্য প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে কিন্তু আমাৰ অসম চৰকাৰ কৰিছে নে নাই কৰিছে নাজানো কিন্তু আমাৰ নিচিনা জনসাধাৰণে গৈ লৈ পেলাই বান সাহায্য কৰিব মানে উঠাবলগীয়া হয় আৰু মানুহক বিলাবলগীয়া হয় চৰকাৰে তেনেকুৱা কোনো মানে ভাল পদক্ষেপ লোৱা মই আজিলৈকে দেখা নাই হ'ল আৰু এই যোনটো মানে মাথাউৰি বন্ধা প্ৰকল্পটো মাথাউৰি বন্ধা যোনখিনি প্ৰজেক্ট সেই প্ৰজেক্টখিনি কেতিয়া ষ্টাৰ্ট হয় গম পায়নে যেতিয়া অসমখন বানে গৰকিব সময় হয়হি জেঠ আহাৰমহীয়া বাকী ফাগুন মাঘ চ'ত বহাগ এইবোৰ তেওঁলোকে শুই থাকে গমেই নাপায় তেতিয়াহে আকৌ জেঠ আহাৰমহীয়া যেতিয়া প্ৰজেক্টটো ষ্টাৰ্ট কৰিব তেতিয়া আকৌ মানে এতিয়া পানী হ'ল এতিয়া নোৱাৰিম বুলি থৈ দি পেলাই তাৰপিছত আকৌ এবছৰ তেনেকৈ গ'ল আকৌ এবছৰৰ পিছত আকৌ বনালে আকৌ ভাগিলে আকৌ ভগাৰ পিছত আকৌ তেওঁলোকে এই যোনটো পইচাৰ যোনটো মানে ঠিকাদাৰ বা ইঞ্জিনিয়াৰ যোনটো পইচাৰ আদান প্ৰদান চাৰ্কুলেশ্যন এইটো মানে তেনেকৈ চলি থাকিব আৰু তেনেকুৱা কিছুমান আপোনাৰ ভুৱা তথ্য পাতিৰে আমাৰ অসমৰ সাধাৰণ জনসাধাৰণক মানে টুপি পিন্ধাব পাৰিব কিছুমান মানুহক আমি গয়া হ'ব পাৰোঁ মূৰ্খ নহয় প্ৰত্যেকবাৰে যে এইটো মানে বা অসমৰ বানপানী যেনেকৈ এটা চিৰন্তন সত্য আহিয়ে থাকিব তেনেকৈ এইটো এটা মানে টুপি পিন্ধোৱা হৈছে প্ৰত্যেক বছৰে আমাক আজি অসমৰ হাবি বন নদ নদী পাহাৰ ভৈয়াম এইবোৰ ৰাষ্ট্ৰীয় সম্পদ হ'ল আজি সোৱণশিৰি নদী বান্ধৰ পৰা 20,000 মেগাৱাটৰ যোনটো বৃহৎ বিদ্যুৎ ৰাখি তেওঁলোকে দেখিছে সেই সোৱণশিৰি নদীয়ে যে তাৰ চাৰিওফালে থকা জুপুৰিবোৰত উঠি অহা ভৱিষ্যত আৰু সেই সোৱণশিৰি নদীৰ পানীয়ে
সৃষ্টি কৰা বানে মানে চাৰিওফালে থকা মানুহৰ যি জনজীৱনত এক বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিছে, যি সমস্যা সৃষ্টি কৰিছে, সেয়া কিন্তু কেতিয়াও ৰাষ্ট্ৰই দেখা নাই আৰু সেই সমস্যা কেতিয়াও ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি পোৱা নাই। আৰু এইবোৰ কথা জনসাধাৰণে চৰকাৰক ধৰক। যেতিয়া আপোনালোকৰ ওচৰত ভোট খুজিবলৈ আহে এইবোৰ কথা আলোচনা কৰক। নিজৰ বিবেকে যাক ভোট দিব লাগে তেওঁলোকক ভোট দিয়ক। আৰু মই আকৌ কৈছোঁ, কিন্তু মোৰ কোনো ৰাজনৈতিক বা দলীয় স্বাৰ্থত মই এইখিনি কথা ক'বলৈ যোৱা নাই। মই জনসাধাৰণক এইখিনি কথা সোঁৱৰাই দিবলৈহে কৈছোঁ। শেষত মই এটাই কথা ক'ম, নিজৰ আৱেগত গুৰুত্ব নিদি বিবেকেৰে ভোট দিব আৰু নিজৰ আৱেগটো তেতিয়া ধৰি ৰাখিব যে তেওঁলোকে আমাক কিখিনি কৰিলে, কি কষ্ট দিলে, কি মানসিক আৰু শাৰীৰিক অত্যাচাৰ কৰিলে, সেইখিনি কেতিয়াও পাহৰি নাযাব।